আছামিজ ART কিটচেনলৈ স্বাগতম। আজি মই আপোনালোকক খাবলৈ বহুত টেষ্টি পকৰি ৰেচিপি এটা বনাই দেখুৱাবলৈ লৈছোঁ। এই পকৰিটো দুপৰীয়া ভাতৰ লগতো পৰিৱেশন কৰিব পাৰে। তাৰোপৰি ইভিনিং নাস্তা হিচাপতো চাহৰ লগত খাব পাৰে। পকৰিটো খাবলৈ বহুত মচমচীয়া হয় আৰু টেষ্টিও হয়। সেইকাৰণে সকলোৱে খাবলৈ ভাল পাব। ইয়াৰ মাজতে মই সকলোকে ধন্যবাদ দিব বিচাৰিছোঁ মোৰ চেনেলটোক এনেদৰে মৰম দিয়াৰ বাবে। আৰু আশা কৰিছোঁ এনেদৰে সকলোৱে মৰম দি থাকিব। এতিয়া আহক দেৰি নকৰি ৰেচিপিটোলৈ আগবাঢ়ো। আজিৰ ৰেচিপিটো হ'ল বন্ধাকবিৰ পকৰি। তাৰ বাবে মই লৈছোঁ এয়া বন্ধাকবি এটাৰ মই কোমল অংশখিনি কাটি লৈছোঁ। মই কেঁচা জলকীয়া 8-9টা মান ল'লোঁ। আপোনালোকে বেছিও ল'ব পাৰে, কমো ল'ব পাৰে। বেচন মই এবাটি ল'লোঁ। আপোনালোকে পকৰি বেছি বনাবলৈ হ'লে বেছিও বেচন ল'ব পাৰে। বেকিং চ'ডা সৰু চামুচেৰে 1 চামুচ ল'লোঁ। আৰু লগতে 2টা মিডিয়াম সাইজৰ পিঁয়াজ কাটি লৈছোঁ। কাটি লোৱা বন্ধাকবিখিনি মই এতিয়া বাচন এটাত লৈ ল'লোঁ। তাৰপাছত মই ইয়াতে কেঁচা জলকীয়া আৰু পিঁয়াজখিনিও দি দিলোঁ। গোটেইখিনিৰ ওপৰত মই এতিয়া বেচনখিনি ঢালি দিম। বেকিং চ'ডা 1 চামুচ দিলোঁ। এতিয়া ইয়াতে পানী দি পেলাই গোটেইখিনি ভালদৰে মিহলি কৰি ল'ব। পানী দিওঁতে ভালদৰে চাই ল'ব যাতে মিশ্ৰণটো পনীয়া হৈ নাযায়। 1 চামুচ নিমখ দিলোঁ। আপোনালোকৰ নিজৰ খোৱা অনুযায়ী নিমখ দিব। ৰেড চিলি পাউডাৰ 1 চামুচ দিলোঁ। যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব। থকা বেল আইকনটো টিপি দিব যাতে আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই থাকিব পাৰে। গোটেইখিনি ভালদৰে মিহলি হৈ গৈছে। এতিয়া চাওঁ হওক আগলৈ কি কৰিব লাগে। কেৰাহীত তেল গৰম হ'বলৈ দিলোঁ। তেল গৰম হৈ গৈছে। এতিয়া মই পকৰি মিক্সাৰখিনি সৰু সৰুকৈ বনাই গৰম তেলত দি দিম। পকৰিকেইটা তেলত দিয়াৰ লগে লগে লুটিয়াই নিদিব, ভাঙি যাব পাৰে। পকৰিটো বনাওঁতে চাই ল'ব যাতে পকৰিটো জ্বলি নাযায়। মই কম তেলতে পকৰিকেইটা বনাইছোঁ। বেছি অইলত বনালে অইলটো থাকি যায় আৰু সেই থাকি যোৱা তেলখিনি খোৱাত ব্যৱহাৰ কৰিলে হেল্থৰ কাৰণে বেয়া হয়। পকৰিৰ সাইজটো আপোনালোকে নিজৰ মতে বনাই ল'ব। মিডিয়াম ফ্লেমতে ফ্ৰাই কৰিব। ভালদৰে ৰঙচুৱা হোৱালৈ ফ্ৰাই কৰিব। আজিৰ ৰেচিপি তৈয়াৰ হৈ গৈছে বন্ধাকবিৰ পকৰি। এই পকৰি মটৰৰ ঘুগুনিৰ লগত খালে আৰু বহুত বেছি ভাল লাগে। সেইকাৰণে ইয়াত মই পকৰিৰ লগতে ঘুগুনিটো দেখুৱালোঁ। বহুত কম টাইমৰ ভিতৰত সুন্দৰ ৰেচিপি এটা ৰেডি হৈ যায়। আপোনালোকে এনেকৈ বনাই খাই চাব, নিশ্চয় ভাল পাব। ভিডিঅ'টো লাইক কৰিব আৰু ভাল পালে শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।